নমস্কাৰ। আজি মোৰ দুপৰীয়াৰ থালিখনৰ বাবে কি আছিল চাওঁচোন আহক। মচুৰ দাইল বইল কৰিছিলোঁ, লগতে ধনিয়া পাত কেইখিলামানো দি দিছিলোঁ। এনেদৰে খাই যে ইমান ভাল লাগে নহয়নে? পিছে দাইলখন মই বনোৱা নাছিলোঁ, মোৰ হাজবেণ্ডেহে বনাইছিল। সঁচাকৈ খুব ভাল লাগিছিল খাই। বজাৰৰ পৰা চানি পুঠি দুজনীমানো লৈ আহিছিলোঁ আৰু সেয়া শুকানকৈ ভাজিছিলোঁ। লগতে ঢেকীয়াৰ ভাজি আকৌ আলু বা বুটৰ লগত খোৱাতকৈ এনেদৰে শুকানে খালে বেছি ভাল লাগে। এনেদৰে খাই যাবচোন কেতিয়াবা, ইমান ভাল লাগে। যিহেতু অসমীয়া মানুহ, আলু অবিহনেতো ভাত সম্পূৰ্ণ নহয়। গতিকে লৈ পেলাই মই আকৌ ভাততে আলু আৰু স্কোৱাচ দুডোখৰমান দি থৈছিলোঁ। কেতিয়াবা কাঁহীৰ দাঁতিত সানি খাই যে ইমান ভাল লাগে। কাঁহীৰ দাঁতিত পাপৰ এখন হ'লে আকৌ খাই খুব ভাল লাগে। সেয়ে পাপৰ এখনো ভাজি ল'লোঁ, লগতে ঘৰতে বনোৱা আমৰ আচাৰ। সঁচাকৈ আজি দুপৰীয়াৰ সাঁজটো খাই ইমান যে ভাল লাগিল। কেতিয়াবা এনেকুৱা চিম্পুলকৈ বনোৱা ভাতবোৰেও সঁচাকৈ খুব বেছিয়ে ভাল লাগে খাই, নহয় জানো? জনাবচোন আপোনালোকৰ কেনে লাগিল। আজিলৈ আহিছোঁ, বাই বাই।